বাংলাদেশৰ বিৰুদ্ধে প্ৰথম এদিনীয়া খেলত আহিল তুফান। অক্ষৰ পেটেলৰ তুফান বন্ধুসকল। অক্ষৰ পেটেলে প্ৰথমে বলিঙৰ জৰিয়তে 5টা উইকেট লয় আৰু তাৰ পিছত খেলিলে 155 ৰানৰ ভয়ানক স্ক'ৰ। প্ৰথম 20টা বলত বিশ্ব ৰেকৰ্ড বনাই 100 ৰান কোবায়। যদি আপুনিও চাব বিচাৰে ভয়ংকৰ বলিং আৰু তুফানী বেটিঙৰ ফুল ভিডিঅ' তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব একেবাৰে নাপাহৰিব। ইণ্ডিয়া ভাৰ্চেছ বাংলাদেশৰ মাজত হোৱা প্ৰথম এদিনীয়া ক্ৰিকেট মেটছ অনুষ্ঠিত হ'ল ঢাকাৰ ময়দানত, য'ত প্ৰথমে বেটিং কৰি বাংলাদেশৰ টীমে বনায় 340 ৰান 10টা উইকেটৰ লোকচানত, য'ত লিটন দাসে 64 ৰান বনায় 45 বলত আৰু তাতেই সাকিবুল হাছানে 110 ৰান বনায় 78টা বলত। আফিফ হুছেইনে তুফানী বেটিং কৰি মাত্ৰ 34টা বলত 75 ৰান বনায়। বন্ধুসকল, ইণ্ডিয়াৰ তৰফৰ পৰা অক্ষৰ পেটেলে সকলোতকৈ বেছি 5টা উইকেট লয়। ইণ্ডিয়া টীমৰ হৈ ফাৰ্ষ্ট বেটিং কৰিবলৈ আহিল শিখৰ ধাৱান। প্ৰথম বলতেই আউট হৈ নিজৰ খাতা নখোলাকৈয়ে। অৱশ্যে কেপ্টেইন ৰোহিত শৰ্মাই 75 ৰান বনায় আৰু তাতে বিৰাট কোহলীয়ে 80 ৰান বনায় আৰু বাকী বেটছমেনসকলে একো ভাল খেলিব নোৱাৰিলে। তাৰ পিছত ময়দানত আহিল তুফান। অক্ষৰ পেটেলৰ বেটিং কৰিব আহি 75 বলত 10টা 6 আৰু 10টা 4 কোবাই 155 ৰানৰ বহুত ভয়ংকৰ স্ক'ৰ বনায়, য'ত 10টা বলত 10টা 6 আৰু 10টা বলত 10টা 4 লগাই টোটেল 20টা বলত 100 ৰানৰ বিশ্ব ৰেকৰ্ড বনাবলৈ সক্ষম হয়। এতিয়া আপোনালোকে কমেণ্ট কৰিব অক্ষৰ পেটেল পৃথিৱীৰ নাম্বাৰ 1 অলৰাউণ্ডাৰ প্লেয়াৰ হ'ব পাৰিবনে নাই।